স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইপ ইউটিউব চেনেললৈ মই ৰবুল আমিন। বন্ধুসকল, আজি লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন, যিটো নটিফিকেশ্যন মুকলি কৰা হৈছে UPSCৰ ফালৰ পৰা। ইয়াতে কি কোৱা হৈছে, UPSC CMS ৰিক্ৰুটমেণ্ট কম্বাইণ্ড মেডিকেল ছাৰ্ভিচৰ বাবে আবেদনৰ অন্তিম তাৰিখ, দৰমহা লগতে পোষ্টৰ সংখ্যা গোটেইখিনি বিষয়বস্তু আমি ইয়াতে ডিটেইলছত আলোচনা কৰিম। চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিব। চ' চাওক, পোনপ্ৰথমে ইয়াতে কি কোৱা হৈছে, UPSC মানে কি আছিল, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। ইয়াতে টোটেল ভেকেঞ্চিজ ওলাইছে 827 ভেকেঞ্চিজ ওলাইছে। কিমান আছে? 827, যাৰ বাবে আমি কি কৰিম, অনলাইন এপ্লাই কৰিম। ইয়াতে টোটেল ভেকেঞ্চিজ যিখিনি আছে এইখিনি আমি যদি চাবলৈ যাওঁ, ডিটেইলছত আমি চাবলৈ তেতিয়াহ'লে কেটেগৰী ৱাইজ ভেকেঞ্চিজ ইয়াতে কোৱা হৈছে। জেনেৰেল ডিউটি মেডিকেল অফিচাৰ চাব কেডাৰ ইয়াতে কোৱা হৈছে 163। নেক্সট আছে চাবলৈ গ'লে 450। আপুনি নেক্সট চাব পাৰে, ইয়াতে কিমান আছে 14, ইয়াতে কিমান আছে 200। চ' এনেকৈ ডিষ্ট্ৰিবিউট কৰা আছে গোটেইখিনি পোষ্ট। এতিয়া আমি চাম এলিজিবিলিটি ক্ৰাইটেৰিয়া। চ' ফাৰ্ষ্ট কথা, আপোনাৰ এজ লিমিটেশ্যন এতিয়া কোৱা হৈছে আপ টু 32 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব, যিটো আপোনাৰ ডেটটো হ'ব 1 আগষ্ট 2024 মতে। মানে ক'বলৈ গ'লে আপোনাৰ ডেট অফ বাৰ্থটো 2 আগষ্ট 1992ৰ আগত হ'ব নোৱাৰিব। চ' নেক্সট আছে কি, আমাৰ ইয়াতে এজ ৰিলেক্সেশ্যন। ইয়াতে ST SC কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব, OBCৰ কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব, PWDৰ কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। এতিয়া চাব, নেক্সট আছে কি আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে কি কোৱা হৈছে, কেণ্ডিডেট MBS কমপ্লিট কৰা হ'ব লাগিব। চ' নেক্সট এবাৰ চাওঁ আমি কি, ফিজিকেল এণ্ড মেডিকেল ষ্টেণ্ডাৰ্ড। এতিয়া ফিজিকেল এণ্ড মেডিকেল ষ্টেণ্ডাৰ্ডৰ কথা কি কৈছে, যে কেণ্ডিডেট মাষ্ট বি ফিজিকেলি এণ্ড মেণ্টেলি ফিট একৰ্ডিং টু দ্য ফিজিকেল মেডিকেল ষ্টেণ্ডাৰ্ড ফৰ দ্য কম্বাইণ্ড মেডিকেল ছাৰ্ভিচ এক্সামিনেশ্যন। চ' আপুনি নিশ্চয় গম পায় এইখিনি বস্তু আপোনাৰ ক্লিয়াৰ থাকিব লাগিব, হয়তো বা আপুনি এইখিনি বস্তুৰ কাৰণে ইলিজিবল হ'ব লাগিব। নেক্সট আছে কি, এপ্লিকেশ্যন ফি। ইয়াতে কি হৈছে, একচেপ্টিং ফিমেল SC ST PWBDৰ বাবে ইয়াতে কোনো ফি নালাগে। বাকীখিনিৰ বাবে কিমান ফি লাগিব, 200 এটা পে' কৰিব লাগিব। যিটো পে' আপুনি কি কৰিব, যে ভিছা, মাষ্টাৰ, ৰুপে, ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ড আপুনি তাৰে পৰা কি কৰিব পাৰিব, আপুনি পে' কৰিব পাৰিব। এতিয়া নেক্সট আছে কি আমাৰ ইয়াতে, যে নেক্সট আছে আমাৰ ইয়াৰ ষ্টাৰ্টিং ডেট আছে কিমান, 10 এপ্ৰিল 2024 পৰা ষ্টাৰ্ট কৰি লাষ্ট ডেট কিমান আছে আমাৰ 30 এপ্ৰিল 2024। চ' অতি সোনকালে এপ্লাইটো কৰিব। এপ্লাইটো কৰি কিনে ইয়াৰ বাবে যেনেকৈ প্ৰিপাৰেশ্যন ল'ব লাগে, নিশ্চয় প্ৰিপাৰেশ্যন লৈ থাকিব। চ' আশা কৰোঁ আপুনি ইয়াতে কোৱালিফাই হৈ কিনে নিজৰ ভৱিষ্যত উজ্জ্বল কৰক, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু ভিডিঅ'টো এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ আমি লগ পাম কোনোবা এটা জব নটিফিকেশ্যন লৈ কিনে। ধন্যবাদ।